আজিকালি মানুহৰ চকুত ভাল হৈ থাকিবলৈ হ'লে তেল মাৰিব জানিব লাগিব। মানুহক দেখুৱাই নিজক ভাল সজাবলৈ নাযাব, কাৰণ মানুহে মাত্ৰ বাহিৰটোহে দেখে, কিন্তু ভগৱানে বাহিৰ আৰু ভিতৰ দুয়োটা দেখে। এবাৰ অতীতলৈ ঘূৰি চাব মন যায়, কিন্তু বিষাদ আৰু বেদনাক আকৌ মনত পেলাবলৈ ভয় লাগে। ইমানেই সৰু হওক যাতে সকলো আপোনাৰ কাষত বহিব পাৰে, আৰু ইমান ডাঙৰ হওক যাতে যেতিয়া আপুনি উঠে তেতিয়া কোনো বহি নাথাকে। জীৱন জীয়াই থাকিবলৈ ঈশ্বৰে দান কৰিছে, আনৰ লগত নষ্ট কৰিবলৈ নহয়। মোৰ মৌনতাক বহুতে মোৰ দুৰ্বলতা বুলি ভাবে, কিন্তু বৰ্তমান সময়ত মৌনতা কিমান দৰকাৰী সেইটো গম নাপায়। এতিয়া হাজাৰবাৰ বিচাৰিলেও তুমি মোৰ নোহোৱা, সেয়া মই জানো, কিন্তু মই মোৰ মনটোক কেনেকৈ বুজাওঁ যিয়ে প্ৰতিটো ক্ষণত অকল তোমাকে বিচাৰে। যেতিয়া দুটা মনৰ মিলন হয় তেতিয়া সুখ ভগা জুপুৰিটো পোৱা যায়, ডাঙৰ অট্টালিকা নহ'লেও হয়। কাৰোবাৰ ৰাতি অতিবাহিত হয় সপোন দেখি, আৰু কাৰোবাৰ অতিবাহিত হয় বিষাদত। সঁচাটো সঁচা, মিছাটো মিছা, ভালটো ভাল, বেয়াটো বেয়া। মই চিধা চিধি কথা কওঁ কাৰণে বহুতে মোক বেয়া পায়। য'ত পোৱাৰ হাবিয়াস বেছি থাকে, তাত হেৰুৱাৰ ভয়ো বেছি থাকে। যিদৰে আত্মহত্যা মহাপাপ, সেইদৰে নিজক দুৰ্বল আৰু আনতকৈ সৰু বুলি ভবাটোও পাপ। বিশ্বাসঘাতকতা পাই পাই মানুহে এটা সময়ত ভালপোৱা আশা এৰি দিয়ে। নিজৰ দুখৰ কথা আনৰ আগত কৈ নাথাকিব, কাৰণ আজিকালি মানুহে কটাঘাত মলম নলগায়, নিমখহে লগায়। সম্পৰ্ক শেষ হৈ গ'লে জীৱন শেষ নহয়। মিছা সম্পৰ্ক এটা শেষ হ'লে ভালহে হয়, কাৰণ তেতিয়া এটা নতুন সম্পৰ্ক আৰম্ভ হয়। তুমি কিমান ধনী সেইটো ডাঙৰ কথা নহয়, তুমি কিমান সুখী সেইটোহে ডাঙৰ কথা। আপুনি কিমান ধনী বা দুখীয়া সেয়াক লৈ চিন্তিত হৈ নাথাকিব যদি আপোনাৰ পৰিয়াল আছে, কাৰণ যদি আপোনাৰ পৰিয়াল আছে তেন্তে সকলো আছে। জীয়াই থাকিবলৈ প্ৰকৃততে বিলাসী জীৱনৰ প্ৰয়োজন নাই, প্ৰয়োজন এটা সুন্দৰ মন আৰু সুস্থ চিন্তাধাৰাৰ। তোমাৰ হৃদয়খনে মোলৈ মনত পেলাই কেতিয়াও নাকান্দে, সেয়া মই জানো, কিন্তু মোৰ হৃদয়খনে মোৰ কথা নুশুনে। আনৰ কথা শুনি নিজক ভাগি পৰিবলৈ নিদিব, বৰঞ্চ সাহস কৰি নিজক গঢ়ি তোলক। মনত ৰাখিব, আজিকালি মানুহে উৎসাহ দিয়াৰ সলনি দুৰ্বলহে কৰে। নতুন বস্তু পোৱাৰ হেঁপাহত কেতিয়াও নিজৰ লগত আগৰে পৰা থকা বস্তুটো হেৰুৱাই নেপেলাব। নিজক বুজিবলৈ আৰু নিজক বুজাবলৈ কেতিয়াবা অলপ সময় অকলেও থাকিব লাগিব। বহুতে এইটো বুজি নাপায় যে যাৰ মৰম বেছি তাৰ খঙো বেছি। মোৰ উদ্দেশ্য সদায় সৎ আছিল, সেইকাৰণে মই বহুতৰ কাৰণে বেয়া মানুহ হ'লোঁ। সৰুতে স্কুলত শিকিছিলোঁ, এতিয়া জীৱনে শিকাইছে। সংসাৰৰ এটা নিয়ম আছে, যেতিয়ালৈকে আপোনাৰ প্ৰয়োজন আছে তেতিয়ালৈকে আপোনাৰ নাম মানুহৰ জিভাত থাকিব, আৰু যেতিয়া প্ৰয়োজন শেষ হ'ব আপোনাক দূৰৰ পৰাই আঁতৰাই পঠাব। কিছুমান মানুহক এইটো কাৰণে ভাল লাগে কাৰণ তেওঁলোক নিজে ভাগি পৰে, কিন্তু আনৰ হৃদয়ত দুখ নিদিয়ে। বিশ্বাসৰ মূল্য যিমান বেছি
বিশ্বাসঘাতকতাৰ মূল্য তাতকৈও বেছি। বহুত সুন্দৰ সেইটো কিয়ন, কিন্তু সেয়া অতীত। মোৰ অবুজ হৃদয়ক কেনেকৈ বুজাওঁ যে যাক তই হেৰুৱাব বিচৰা নাই তেওঁ তোক গ্ৰহণ কৰিব বিচৰা নাই।